নমস্কাৰ সকলোলৈকে। আজি মই আপোনালোকৰ কাষলৈ পুনৰ এটি নতুন আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ ঘৰৰ পাচলি বাগিচাখন কৰিব বাবে আমি বান্দৰে অৱস্থা এনেকুৱা কৰিব লাগে। প্ৰথমে আমি আমাৰ জলকীয়াজোপাকে চাওঁ। জলকীয়াজোপা সুন্দৰকৈ লাগি আছে আপোনালোকে। তাৰপিছত আমি ফুলকবি কৰিছোঁ। খাব পৰা হৈছে। আমি এটা দুটা ফুলকবি ইতিমধ্যে খাইছোৱেই। দেখিছে আপোনালোকে আমাৰ ভেন্দি মই ৰাতিপুৱা অলপ ছিঙিছোঁ আৰু ভেন্দিবিলাক লাগিছে, সৰু হৈ আছে। দেখিছে আমাৰ ভেন্দি ফুলকবি দেখিছে ইমানটো হৈছে। আমি মাজে মাজে খায়ে আছোঁ ফুলকবি। এয়া ইমানটো ডাঙৰ হৈছে আৰু লাহে লাহে হ'বগৈ। সৰু বিলাহীও লাগি আছে, সৰু বিলাহী ফুলিছে, কিছুমান লাগিছে আৰু এটা দুটা পকিছেও। ইয়াতে আকৌ আমি লাই পালেং কৰি খাই আছোঁ। প্ৰত্যেকবিধ পাচলিয়ে বতৰৰ পাচলি আমি কৰিছোঁ ইয়াত। অৱশ্যে লফা শাক প্ৰায় খালোৱেই, আকৌ হ'ব। বেঙেনাৰ খেতি ময়ো আকৌ চাকৰি মই ৰুইছোঁ, মই গোবৰ দিছোঁ।